এজনে বহুত ভাল কথা এটা কৈ থৈ গৈছিল যে যদি তুমি জীৱনত কাৰোবাৰ প্ৰিয় হ'ব বিচৰা তেতিয়াহ'লে ইমান প্ৰিয় হ'বা যে সি সংকটৰ সময়ত ভগৱানক মনত পেলোৱাতকৈ তোমাকহে মনত পেলায়। নমস্কাৰ, মোৰ নাম মানৱ দাস। হাতী আৰু কুকুৰৰ কেতিয়াও বন্ধুত্ব গঢ় লৈ উঠিব নোৱাৰে। সিহঁত দুয়োটা ঘোৰ শত্ৰুৰ দৰে। যেতিয়া এটা কুকুৰে এটা হাতীক দেখে তেতিয়া সি ভুকিবলৈ আৰম্ভ কৰে। এজন প্ৰসিদ্ধ ৰজাৰ এটা হাতীৰ বিষয়ে ক'বলৈ ওলাইছোঁ। এজন ৰজাৰ এটা হাতী আছিল। বিশেষ কিছুমান ৰাজকীয় কাৰণত এই বিশেষ হস্তীটোক ৰখা হৈছিল। হস্তীটোক এটা বিশেষ ডাঙৰ ঠাইত তথা কক্ষত প্ৰয়োজনীয় যাৱতীয় সামগ্ৰী যোগানেৰে বিশেষ ধৰণে ৰখা হৈছিল, কোনো কষ্ট নোপোৱাকৈ। তাৰ বাবে এজন লগুৱা তথা এজন মাউত ৰখা হৈছিল, যিয়ে নেকি তাৰ সকলোবোৰ খোৱা বোৱাৰ লগতে তাক পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাৰ যত্ন লৈছিল। তাক ভাল আহাৰ দিয়া হৈছিল, ভাল চাউল খাবলৈ দিয়া হৈছিল। য'ত নেকি হাতীটোক ৰখা হৈছিল তাৰ ওচৰে পাজৰে এটা কুকুৰ আছিল আৰু সেই কুকুৰটোৱে হাতীটোক লক্ষ্য কৰি থাকে। হাতীটোৱে চাউল খালে তাৰ মুখৰ অথবা শুৰৰ পৰা চাউল অলপ পৰি যায় আৰু সি অৰ্থাৎ কুকুৰটোৱে সেই পৰি যোৱা চাউলখিনি মনে মনে আহি খাই যায়। এনেতে খাওঁতে খাওঁতে তাৰ অভ্যাস হৈ গ'ল আৰু তাৰ স্বাস্থ্যও ভাল হ'বলৈ ধৰিলে। হাতীটোৰ বহু দিনলৈ এই বিষয়ে দৃষ্টিগোচৰ হোৱা নাছিল যে কুকুৰটোৱে তাৰ শুৰৰ পৰা পৰি যোৱা সেই মাটিত পৰি থকা চাউলখিনি আহি মনে মনে খাই যায়। এনেতে কুকুৰটোৱে খাওঁতে খাওঁতে এদিন হাতীটোৰ চকু কুকুৰটোৰ ওপৰত পৰিল। ইচোন মোৰ পৰা চাউলখিনি খাই আছে চোন। সি হাঁহিলে। হাতীটো অলপ ভাল আছিল, সি অলপ নম্ৰ চৰিত্ৰৰ আছিল। এনেকৈ 2-3 দিন পাৰ হৈ যোৱাৰ পাছত সি কুকুৰটোক ইংগিত দি ক'লে যে মোৰ ভাগৰ পৰাই খোৱা তলত পৰি যোৱাখিনিনো কিয় খাই থাক। তেতিয়া কুকুৰটোৱে আৰু ভালকৈ খাবলৈ ধৰিলে। সি মাটিত পৰি থকা চাউল নাখাই হাতীটোৰ ভাগৰ পৰাই চাউল খাবলৈ ধৰিলে, অৰ্থাৎ সি হাতীটোক য'ত চাউলখিনি খাবলৈ দিয়া হয় তাতে সি খাবলৈ ধৰিলে। এনেদৰে একেলগে খাওঁতে দুয়োৰে মাজত সুন্দৰ বন্ধুত্ব সম্পৰ্ক গঢ় লৈ উঠিলে। বন্ধুত্ব ইমান গভীৰ হ'ল যে হাতীটোৱে কুকুৰটোক নিজৰ পিঠিত উঠাই ফুৰাবলৈ ধৰিলে। দুয়োটাই হাঁহি ধেমালিৰে দিনবোৰ কটাবলৈ ধৰিলে। দুয়োটাই একেলগে থাকে, খেলা ধূলা কৰে। এনেদৰে কিছুদিন যোৱাৰ পিছত এজন মানুহ গাঁৱৰ পৰা আহিল আৰু তাৰ চকু সেই হাতীৰ সৈতে সহৱস্থান কৰা চোকা তথা সুন্দৰ শৰীৰৰ কুকুৰটোৰ ওপৰত পৰিল। কিয়নো কুকুৰটোৱে যে হাতীটোৰ পৰা যিখিনি খাদ্য খাইছিল সেইবোৰ খাদ্য খাওঁতে খাওঁতে তাৰ স্বাস্থ্য ভাল হ'ব ধৰিলে। সি অলপ মজবুত হ'ল। তাৰ আগৰ পূৰ্বৰ তুলনাত সি বহুত সলনি হৈ গৈছিল আৰু তাৰ স্বাস্থ্য খুবেই উন্নত হৈছিল। সেয়েহে সেই গাঁৱৰ পৰা অহা মানুহজনৰ চকুটো তাৰ ওপৰত পৰিলে। কুকুৰটোক দেখাৰ লগে লগে তাৰ মনলৈ ভাৱ আহিল যে এই কুকুৰটো যিহেতু ভাল আছে, ইয়াৰ স্বাস্থ্য পাতি ভাল, ই মোৰ খেতিৰ কামত আহিব বুলি ভাবিলে আৰু তাক তেওঁ লগত লৈ যাওঁ বুলি ভাবিলে। মানুহজনে মাউতকে পালে আৰু ক'লে যে তেওঁ তাক কিনিব বিচাৰে। মাউতৰ কুকুৰটোৰ ওপৰত কোনো অধিকাৰ নাছিল, তথাপিতো তেওঁ কুকুৰটোক সেই গাঁৱৰ পৰা অহা মানুহজনক বিক্ৰী কৰি দিলে। মানুহজনে কুকুৰটোক খেতিত লৈ গ'ল। তালৈ গৈ কুকুৰটোৱে মনটো মাৰি থাকে, একোকে নাখায়ো নবয়ো। ইফালে আকৌ হাতীটোৱেও বেজাত খোৱা বোৱা এৰি দিছে, কিয়নো সিহঁতৰ বন্ধুত্ব হেৰাই গৈছে। সিহঁতৰ বন্ধুত্বত বিৰূপ প্ৰভাৱ পৰিছে। হাতীটো ক্ৰমাৎ দুৰ্বল হবলৈ ধৰিলে। এই বিষয়ে ৰজাই গম পাই চিন্তিত হৈ পৰিল। ৰজাই সকলোতকৈ যিজন ভাল মন্ত্ৰী আছিল, যাৰ নেকি হাতীৰ বিষয়ে সম্পূৰ্ণ তথা সমস্ত জ্ঞান আছিল, তেওঁক পঠালে। প্ৰথমতে হাতীটোৰ কিবা বেমাৰ হৈছিল বুলি অনুমান কৰা হৈছিল, কিন্তু পাছত আচল তথ্য পোহৰলৈ আহে যে হাতীটোৰ চোন একো বেমাৰ হোৱা নাই, ই মনৰ পৰা ভাঙি পৰিছে, ইয়াৰ আবেগিক কিবা দুখ হৈছে। পিছত ওচৰৰ পাজৰৰ মানুহৰ লগত সোধা পোছা কৰি গম পালে যে হাতীটোৰ এটা কুকুৰৰ সৈতে এক অনন্য বন্ধুত্ব সম্পৰ্ক আছিল। সি কুকুৰটোৰ লগত খেলা ধূলা কৰি থাকে। মন্ত্ৰীয়ে সুধিলে, এতিয়া কুকুৰটো ক'ত গ'ল? ক'লে যে কুকুৰটোক এজন মানুহে গাঁৱলৈ লৈ গ'ল, মাউতে বেচিলে। মন্ত্ৰীৰ মাউতৰ ওপৰত খং উঠিলে আৰু সেই মাউতক গালি অলপ পাৰিলে। আৰু মন্ত্ৰীয়ে গৈ ৰজাক গৈ ক'লে যে শুনিলে আপুনি আচৰিত হ'ব যে কুকুৰ আৰু হাতীৰ মাজত এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক হৈ গ'ল। এই কথা শুনি ৰজা আচৰিত মানিলে। কুকুৰ এটা আছিল, এজন মানুহে গাঁৱলৈ লৈ গ'ল। ৰজাই ক'লে এতিয়া কেনেকৈ বিচাৰিব? মন্ত্ৰীয়ে ৰজাক ক'লে যে পুৰস্কাৰৰ বিষয়ে ঘোষণা কৰি দিয়া। এই পুৰস্কাৰৰ প্ৰলোভনত হয়তো কুকুৰটো য'তে আছে বা যিগৰাকী ব্যক্তিয়ে কুকুৰটোক লগত লৈ গৈছে, তেওঁ প্ৰলোভনৰ স্বাৰ্থত কুকুৰটোক আগৰ পূৰ্বৰ জেগাত থৈ যাব। সেই মানুহজনৰ কাণত এই কথাটো গৈ পৰিলগৈ আৰু তেওঁ ভাবিলে যে এনেও কুকুৰটো যিহেতু মোৰ কামত অহা নাই, ই নাখায়ো নবয়ো, একো কাম বন নকৰে, গতিকে ইয়াক আগৰ জেগাতে থৈ অহাটো ভাল হ'ব আৰু এনেও মোৰে সুবিধা হ'ব, কাৰণ পুৰস্কাৰ যিহেতু আছে। প্ৰলোভনত কুকুৰটোক ৰজাৰ ওচৰত সি চমজাই দিলে। তাক মুকলি কৰি দিয়াৰ লগে লগে সি হাতীটোৰ ওচৰ পালেগৈ। হাতীটোৱে তাক দেখা পাই
আনন্দত আত্মহাৰা হৈ গ'ল আৰু সি অৰ্থাৎ হাতীটোৱে কুকুৰটোক সুৰেৰে নিজৰ পিঠিত উঠাই ল'লে। এনেদৰে হেৰাই যোৱা বন্ধুত্বই আকৌ পুনৰ প্ৰাণ পালে, সজীৱ হৈ উঠিলে এই বিচ্যুত হোৱা হাতী আৰু কুকুৰৰ বন্ধুত্ব। এই কাহিনীটোৰ তাৎপৰ্য এই যে জন্মগত শত্ৰু বন্ধু হ'ব পাৰে যদি তাত বুজাবুজি থাকে। য'ত হাতী আৰু কুকুৰ, শাল আৰু শিঙিৰ দৰে প্ৰাণীৰ মাজতো বন্ধুত্ব হৈ গ'ল, তেনেহলে আমিতো মানুহ, কেতিয়াবা আমি বহুত সৰু সৰু কথাত আমি আমাৰ বন্ধুত্বক বেয়া পাওঁ বা বন্ধুত্বক বিচ্যুত কৰো। য'ত নেকি জন্মগত শত্ৰু বন্ধু হ'ব পাৰে, তেতিয়াহ'লে আমি আমাৰ বন্ধুত্ব ভাঙো কিয়? যিটো বন্ধুত্ব মজবুত হৈ আছে তাক আৰু মজবুত কৰিবলৈ চেষ্টা কৰক, আৰু যি নেকি দুৰ্বল হৈ আছে তাক সবল কৰিবলৈ চেষ্টা কৰক। আৰু যাৰ লগত শত্ৰুতা আছে তাৰ লগত মিত্ৰতা কৰিবলৈ চেষ্টা কৰক, কিয়নো শত্ৰুতাৰ জৰিয়তে জীৱনত মানুহ কেতিয়াও আগবাঢ়ি যাব নোৱাৰি। মিত্ৰতাৰ পথেৰেহে জীৱনটো আগবাঢ়ি যাব পৰা যায়। যি শত্ৰুতা আছে সেই শত্ৰুতাক মিত্ৰতাৰ ৰূপ দিবলৈ চেষ্টা কৰক, কাৰণ মানৱ জীৱন নিশ্চয় খন্তেকীয়া। কালিলৈ কাৰ কি হ'ব কোনেও নাজানে এই মানৱ শৰীৰৰ লগত। গতিকতে জীৱনৰ ৰাঙলীখনত অলপ মৰম প্ৰীতি তথা বন্ধুত্বৰ দৰে পবিত্ৰ সম্পৰ্ক আগত ৰাখি জীৱনত সেই সম্পৰ্কক স্থান দি জীৱনত অলপমান হাঁহি ধেমালি যোগ দি জীৱনটো আগবাঢ়ি যাবলৈ চেষ্টা কৰক। হাতী আৰু কুকুৰৰ দৰে এনেকুৱা বন্ধুত্ব সম্পৰ্ক আমাৰ সমাজত, আমাৰ দৈনন্দিন জীৱনত বহুতো উদাহৰণ আছে। গতিকতে আমি অসম্ভৱকো সম্ভৱ কৰাৰ শক্তি আমাৰ আছে, কিয়নো আমাৰ বিবেক আছে। গতিকতে এই বিবেক তথা চিন্তা শক্তিৰ বলত আমি অসম্ভৱকো সম্ভৱ কৰিব পাৰো। ধন্যবাদ। আজি এইখিনি কৈ মই আপোনালোকৰ পৰা বিদায় লৈছো। ধন্যবাদ।